নমস্কাৰ গা পা ধুই কৰি ওলাইছোঁ আৰু দেই আৰু এইফালে আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ। এইফালে আকৌ এয়া আমাৰ নামঘৰ ওপৰটো মানে টিং লগাবলৈ বাকী আছে, কাঠ চাঠ লগোৱা হৈ গ'ল, লগাব আৰু তাৰপিছত আহি পালোঁ মই এয়া হাইৱে পোৱাৰ পিছত মই এতিয়া দোকানত সোমাম। প্ৰথম দোকানত সোমোৱাৰ পিছত এফালে যাবলগীয়া আছে, যাবলৈ মানে দূৰলৈ নহয়, ওচৰলৈ আৰু এটা কাম আছে, কামটো কৰি পিনে ডাইৰেক্ট ঘৰ আহিম। তাৰপিছত অকণো পলম নকৰাকৈ এখেতেও শিখৰটো উলিয়াই দিলে। তাৰপিছত মই এপাক ঘূৰাই দিলোঁ কেমেৰাটো এইডোখৰত ভিউটো দেখাম বুলিয়ে। এইডোখৰত মানে চেকিং বহি আছিলে, আজি ইলেকশ্যন শেষ হ'ল যে যোৱাকালি, সেইকাৰণে নাই এতিয়া পুলিচৰ চেকিং। তাৰপিছত মুখত শিখৰটো ঘূৰাই পেলাই মই পলম নকৰিলোঁ, লগি ঘূৰিয়ে দিলোঁ আৰু তাৰপিছত আহি পেলাই ইয়াত দেখিছেনে জহা চাউল লৈ ল'লোঁ। মই জহা চাউল লৈ পেলাই চিধা ঘৰ আহিলোঁ। মই ৰৈ থাকি লাভ নাই, মুখত সোমাই দিয়াই ভাল, সেই বুলি ভাবি একদম ধুনীয়াকৈ ভাতে চাতে লৈ ল'লোঁ। এয়া মাছো আছিলে আজি ভাতৰ লগত। তাৰপিছত আৰু বাৰু ভিডিঅ'টো সমাপ্ত কৰোঁ। চাই ভাল লাগিলে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।